Hey everyone, welcome to my YouTube channel MB Moto Vlogs. আজি আমি ভাবিলো যে এটা মই আৰু মোৰ বন্ধুজন বিহাইণ্ড দ্য কেমেৰা জুনি আছে বৰ্তমান যে যাও অলপমান ফুৰু আৰু আপোনালোকক গোটেই মই থকা ঠাইখিনি দেখাও নলবাৰীখন দেখাও আৰু লগতে তাৰ বাইকখনৰ অকণমান প্ৰব্লেম হৈ আছে চ' চলাই চাওঁ যে তাৰ বাইকখন ঠিকে আছে নে নাই বাকীখিনি কথা বাইকত কম তাৰ আগতে মই মোৰ কাপোৰটো চেঞ্জ কৰি লওঁ এনেকৈতো যাব নোৱাৰোঁ ন তো কিবা এটা পিন্ধি লওঁ আৰু তাৰপিছত যাওঁ ওকে আমাৰ হৈ গ'ল তো এটা বলক আহক কেমেৰাৰ পৰা ইয়াৰ পৰা বিৰতি লওঁ আৰু যাই বাইকত লগ কৰোঁ আপোনালোকক চবকে বলক আপোনালোকে দেখাটো পাই আছে বৰ্তমান আমি নলবাৰীত আছোঁ তো এতিয়া আমি ইয়াৰ পৰা যাম বুলি ভাবিছোঁ প্ৰণিতা হোটেললৈকে গাড়ীখন টেষ্ট ড্ৰাইভ কৰিবলৈ হাইৱেত এবাৰ যাম হাইৱেৰ পৰা ঘূৰি আহি হৰি মন্দিৰত যাম তো আমাৰ লগত থাকক ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু চাই থাকক দেখাই আছোঁ আপোনালোকক যদিহে যাই পাওঁ কাৰণ গাড়ীখনৰ এটা প্ৰব্লেম হৈ আছে আৰু যিটো বৰ্তমানত হৈছে তো আমি আছিলোঁ ক'ত আছিলোঁ হৰি মন্দিৰলৈকে যাম প্ৰথম বলক প্ৰণিতা হোটেলত অকণমান কিবা খাই আহোঁ হাইৱে টেষ্ট কৰোঁ বাইকখন আৰু তাৰপিছত হৰি মন্দিৰৰ ফালে আহিম যোৱাতে হৰি মন্দিৰ হৈয়ে যাম বাই দ্য ৱে তো নহয় যোৱাতে হৰি মন্দিৰ হৈ নাযাওঁ যিহেতু বাইকখন আমি টেষ্ট কৰিম আমি বেলেগ এটা ছাইডেদি যাম এতিয়া আমি যাম গৰ্ডনৰ কাষেৰে এইটো এইখন গৰ্ডন ফিল্ড আৰু এইখন গৰ্ডন স্কুল A few moments later. তো গাই চেঞ্জ অফ প্লেন অলপমান প্লেনটো চেঞ্জ হৈ গ'ল আমাৰ জাৰ্ণিটো মই যে কৈছিলোঁ বুলেটখনৰ অলপ প্ৰব্লেম হৈ আছিল আৰু প্ৰব্লেম হৈ থকাৰ কাৰণে এতিয়া অলপ টাইম লাগিব ঠিক কৰাতে আৰু মেবি বাইকখন চেঞ্জ কৰিব লাগিব মানে মোৰ বাইকখন আনিব লাগিব যেন পাওঁ আৰু ৰখি চাওঁ কি হয় তাৰপিছত আপোনালোকক জনাই আছোঁ আপডেট দি পেলাই বাট এতিয়া অলপ টাইম ৰখক তাৰপিছত ডিছএপইণ্ট নকৰোঁ আপোনালোকক মই দেখাই আছোঁ ঠিক আছে বাই বাই তো আমি আহি গ'লোঁ আৰু সিহঁতে কৈছে ডিলাৰত যে গাড়ীখন ভাল হৈছে চাওঁ কি হ'ল কেনেকুৱা হ'ল ভাল হ'ল নে নাই চাই লওঁ আপোনালোকক আপডেট কৰি আছোঁ মই জনাই আছোঁ কৈছে যে BS4ৰ কাৰণে হৈছে প্ৰব্লেমটো বলক য'ত যাম বুলি কৈছিলোঁ ফাৰ্ষ্ট টাইম প্ৰণিতালৈকে এতিয়া তালৈকে যাই চাওঁ যদি প্ৰব্লেম দেখায় তেতিয়াহ'লে আৰু আমি ৰিটাৰ্ণ আহিব লাগিব বাট ষ্টিল বৰ্তমানটো ভালকৈ চলি আছে গাড়ীখন তো আপোনালোকক জনাই আছোঁ এনজয় দ্য ৰাইড গাইজ আমি প্ৰণিতালৈকে যাম বুলিতো ক'লোঁ আপোনালোকক কোনফালেদি যাম চাগে মই কোৱা নাছিলোঁ আপোনাক গৰ্ডন সেইফালেদি আহিছোঁ আহি পেলাই এতিয়া আমি বৰকুৰাৰ ফালেদি উঠিম বৰকুৰাৰ ফালেদি হাইৱেত উঠিম আৰু উঠি পেলাই কাৰণ এইফালৰ পৰা অলপ দূৰ হয় প্ৰণিতালৈকে গতিকে এতিয়া আমি তাতে মানে গাড়ীখন যিহেতু আমি টেষ্ট কৰি আছোঁ তো যিমান পাৰোঁ সিমান দূৰেদি যাম তো সেইকাৰণে বৰকুৰাতে আমি হাইৱেত উঠিম বাপৰে বহুত ছুটি হৈছে দে হাইৱে পাই গ'লোঁ আমি বুলেটখন চলাই ভাল লাগে যদি ইয়াৰ টেকনিকেল প্ৰব্লেমবোৰ নাথাকিলেহেঁতেন তো বুলেটখন বহুত ভালকৈ চলিহেঁতেন মই ক্লাছিক 350খনৰ বিষয়ে কৈ আছোঁ কাৰণ বৰ্তমান মই ক্লাছিক 350খন চলাই আছোঁ আৰু মই বৰ্তমানলৈকে এইখনে ভালকৈ চলাইছোঁ বেলেগ ৰয়েল এনফিল্ডৰ বাইক আজিলৈকে চলোৱা নাই এতিয়ালৈকে চলোৱা নাই আৰু মই মানে তো গম নাপাওঁ কেনেকুৱা হয়
গণেশ মন্দিৰ ইপিনেদি নলবাৰী সোমাব পাৰি আমি সিপিনেদি আহি পেলাই বৰগুৰাইদি আহিলোঁ কাৰণ অবভিয়াছলি কৈছিলোঁ লং ডিষ্টেঞ্চ ট্ৰাই কৰিম এতিয়া পুৰণিতা হোটেললৈকে যাই আছোঁ আৰু তাত যাই পেলাই আই থিংক আজি দুপৰীয়াৰ আহাৰটো আমি তাতে কৰিম আৰু বহুত দেৰি হৈ গ'ল তাতে আপোনাৰ শ্ব'ৰুমত বহুত দেৰি হৈ গ'ল মোটামুটি 1 ঘণ্টামান তাতে গুচি গ'ল আমাৰ আমি বৰ্তমান পুৰণিতাত আছোঁ আৰু ইয়াতে খানা অৰ্ডাৰ দিলোঁ আৰু তাৰপিছত ইয়াৰ পৰা হৰি মন্দিৰ যাম হৰি মন্দিৰৰ ভিতৰত যাম যাই পেলাই আপোনালোকক দেখাম অলপমান আৰু দেখাই পেলাই ডাইৰেক্ট ঘৰত যাম আৰু মষ্ট প্ৰবেবলি আপোনাৰ হৰি মন্দিৰতে ব্লগটো এণ্ড কৰিম আৰু আপোনালোকে শুনা পাইছে মই কি কৰিছোঁ ইয়াতে সৰু সৰুকৈ কৈ আছোঁ বহুত মানুহ আছে আৰু ভাল নালাগে ন এনেকৈ সেইকাৰণে তো খাই লৈ লগ পাই আছোঁ কিছু আৰু বাইকত আমি আহি গ'লোঁ আকৌ ৰাস্তাত এতিয়া যাম হৰি মন্দিৰ খোৱা হৈ গ'ল মন্দিৰৰ ভিতৰত নোসোমাওঁ কাৰণ ভাত খাইছোঁ ফিল্ডখনৰ পৰা আপোনালোকক গোটেই মন্দিৰটো দেখাম এণ্ড দেন যাম আমি ঘৰত ৰেলৱে ক্ৰছিং ৰেলৱে ক্ৰছিঙত এটা বস্তু বহুত দেখা যায় বহুত দেখোঁ আমি গোটেইবোৰে সেইটো কাৰণে বহুত প্ৰব্লেমো হয় চাগে আপোনালোকে এটা কাম নকৰিব যদি পাৰে বেয়া নাপায় যদি সেইটো চাইডৰ পৰা অহা গাড়ীবিলাকৰ লেনটো কাভাৰ নকৰিব যেনেকৈ বহুতে কৰি আছে বৰ্তমান নিজৰ জেগাত থাকিব তেতিয়া প্ৰব্লেম নহয় আপোনাৰ কাৰো প্ৰব্লেম নহয় ধুনীয়াকৈ জামটো গুচি যাব কিন্তু আমাৰ ইয়াতেতো চবেই সেইটো কামেই কৰে ন উল্টা চাইডত যাব বহুত জেগা আছে বুলি নকৰিব সকলোৰে ভাল হ'ল সময় বাচি যায় বহুতৰ পঢ়া হ'লতনো কি হয় বেছি দেৰি হ'ব কাৰোবাৰ গাড়ীত স্কেচ পৰিব বেলেগটো আকৌ লাভ নহয় ন আমি আহি গ'লোঁ হৰি মন্দিৰলৈকে আৰু এইটো মই লগটো তেতিয়াৰ পৰা মই বিহাইণ্ড দ্য চিন বুলি যাক কৈ আছিলোঁ হাই কৈ দি লাজ কৰি আছা হাই তো হ'ব ইয়াক বেছি মই লাজত তো হৰি মন্দিৰ সেইটোৱে আৰু আজি ভিডিঅ'টো ইমানতে চেষ্টা কৰিম আপোনালোকক এই ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইয়াতকৈ হৰি মন্দিৰ পালোঁ ইয়াৰ পৰা এতিয়া ঘৰতে ভিডিঅ'টো এডিট কৰিম আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছিলে যদি ভাল পাইছিলে লাইক আৰু কমেণ্ট নিশ্চয় কৰিব আৰু যদি আপোনালোকে মোৰ ইউটিউব চেনেলটোলৈ নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই টেক কেয়াৰ